নমস্কাৰ, মই পৰিণীতা। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোকে প্ৰথমে ক্ষমা বিচাৰিছোঁ, যিহেতু আপোনালোকে মোক ইমান বেছি মৰমৰ ছাপোৰ্ট দিয়াৰ পিছতো মই ভিডিঅ'বিলাক কণ্টিনিউ দিব পৰা নাই, কাৰণ মোৰ ফোনটোৰ কিছু অলপ প্ৰব্লেম হৈ আছিল। লগতে মোৰ ছেছনেল এক্সামো চলি গ'ল মাজতে, সেই ভিডিঅ'বিলাক দিব পৰা নাই। এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এইটো হ'ল বছৰৰ প্ৰথম আৰম্ভণিৰ সময়ৰে ভিডিঅ'। মই, ভণ্টি আৰু খুৰী আমি তিনিওজনী গৈছিলোঁ ওচৰতে থকা মন্দিৰ এভাগলৈ। যিসকল আমাৰ ওচৰৰ পাজৰ হয় তেওঁলোকে চিনি পাইছে হাবিগাঁও স্থিত কাটালাগা মন্দিৰভাগ। আমি তিনিওজনী বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, কৈ থোৱা আছিল, কিন্তু যাবলৈহে হোৱা নাছিল। আৰু ভণ্টিৰো যিহেতু এক্সাম আহি আছে, তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী দিছিলে, ৰিজাল্ট বাৰু পিছত জনাম দেই অন্য এটা ভিডিঅ'ত। এই আমি তিনিওজনী গৈছিলোঁ মন্দিৰলৈ, আৰু মেইন ৰোডৰ ওচৰতে মন্দিৰটোৰ ওচৰতে, লগতে দেখিছেই বাগানো আছে। তাকে বোলো আপোনালোককো মন্দিৰৰ পৰিৱেশভাগ দেখুৱাই দিওঁ। আৰু এয়া আমি শৰাই আগবঢ়ালোঁ, এয়া মন্দিৰৰ ভিতৰৰ ভাগ। বহুত বেছি ভাল লাগে। আপোনালোক যোনসকল ওচৰৰ তেওঁলোক আহিব দেই। আজিলৈ আহিছোঁ ৰাইজ, বাই বাই।